মই ৩ নং ৱাৰ্ডৰ লোহাৰী কছাৰী গাঁও এইখন পঞ্চায়তৰে মানুহ ৰংপুৰীয়া পঞ্চায়তৰ আমাৰ মানে আমি অৰুণোদয় পাই থকা মানুহে আমি অৰুণোদয় পোৱা নাই প্ৰথম কথা আমাৰ একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণী হিচাপে চিহ্নিত আমাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকৰে আৰু ইয়াৰে মাজত আমাৰ বিধৱা মানুহ আছে বিকলাংগ মানুহ আছে তেখেতৰো কাটিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে CMৰ ফালৰ পৰা আমাক মানে এতিয়া CMে আমাৰ কাৰণে আঁচনিখন আমাৰ কাৰণে CMে আমাক দিছিলে মহিলাখিনি সুবিধাৰ কাৰণে আজি CMে আমাক উত্তৰ দিয়ক এই মহিলাখিনিক তেওঁলোকে কি ব্যৱস্থা কৰিব ৱাৰ্ড মেম্বাৰ অনিতা বৰমোহন বুথ কমিটি থকা সেই কেশৱ পাটৰ আৰু কেইজনমান আছে 4জন মান আৰু বিতুপন দিহিঙীয়াৰ লগত কালি যেতিয়া আমাক কৈছে যে আজি আপোনালোকৰ নিউজ 18ৰ আগত ঠিকে কৈছে আপোনালোকৰ চেনেলৰ আগত যে তেওঁ আলোচনা কৰিছে কিন্তু তেওঁ আমাৰ লগত আলোচনা কৰা নাই ফোন কৰোতে তেওঁ কৈছে যে কেছ দিল দি দিয়ক আমাৰ ওপৰত আৰু এই ৱাৰ্ড মেম্বাৰে কৈছে এখেতক দেখাওক আপোনালোকে এওঁ কৈছে যে মই কামখিনি কৰিব পাৰো বুলিলে পাৰো কিন্তু মই নকৰো বুলি কৈছে এতিয়া আমাক নাজানো কিয় নকৰো বুলি কৈছে উঠতে মোক সবে ফসাইছে সেইটো কাৰণে আৰু পাছনি হিমন্ত পাছনি বোলা এজনে ফোন কৰিছে জিলা পৰিষদৰ কাউন্সিলৰ মেবি মই ভালকৈ নাজানো তেওঁ ফোন কৰিছে আমি 20-22 তাৰিখ ভিতৰত আমি এখিনি কৰি দিম কিন্তু আমাক এখিনি কৰি দিবনে নাই আমাক লিখিত হিচাপে লাগে আমাক ব্লক পঞ্চায়ত সেক্ৰেটাৰী যেহেতু বুথ কমিটি ফালৰ ৱাৰ্ড মেম্বাৰ ফালৰ পৰা এটাই কথা যে সেক্ৰেটাৰী গাত ভুল আছে তেন্তে সেক্ৰেটাৰী ব্লক ভিডিঅ' আৰু ডিসি এমএলএ সকলোৰে ফালৰ পৰা আমাক লাগে যে আমাক ন্যায় লাগে আমাক দিবনে নিদিয়ে প্ৰায় কিমান জনৰ আপোনালোকৰ প্ৰায় 40 বেছি 40 ৰ ওপৰ আমাৰ কিন্তু গাঁৱৰ মানুহখিনি আমাৰ ঠিক একেবাৰে ওচৰ চুবুৰীয়া এও মানে ঘৰৰ ওচৰ ৱাৰ্ড মেম্বাৰ ঘৰৰ ওচৰ মানুহখিনি প্ৰায় 40 ৰ ওচৰ তাতকৈ বহুত আছে এটা ৱাৰ্ডত বহুত আছে আমাক ন্যায় লাগে আমি পাব লাগে আমাৰ প্ৰাপ্য আমাক লাগে আৰু যদি নিদিয়ে আমি কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিম পঞ্চায়তত মানুহ নাই পঞ্চায়ত এটা চৰকাৰী অফিচ 10টা বজাত খুলিব লাগে 10 বজাত খুলিব লাগে 10 বজাত ঠিকে খুলিছে এজন কমল কিবা বুলি কয় নামটো কমল টাইটেলটো নাজানো তেওঁ বৰ্তমান নাই পলাই দিছে তেওঁ খুদিছো আপুনি কোন হয় মই মাত্ৰ তলা খুলোৱা আৰু তলা বন্ধ কৰা 11টা বাজি 30 মিনিট গল সেক্ৰেটাৰী বাইদেউ আহিবনে নাজানো বাইদেউ মোৰ ফোন ৰিচিভ কৰা নাই এটাই কথা আমাৰ চৰকাৰলৈ আমাৰ প্ৰশ্ন যিকোনো এটা প্ৰতিষ্ঠানত চৰকাৰী প্ৰতিষ্ঠানত আজিকালি আমি জনামতে প্ৰত্যেক প্ৰাইভেট এখন স্কুলতো ৰিপৰ্টিং দিয়ে অহা লগে শিক্ষক শিক্ষয়িত্ৰী সকলে ৰিপৰ্টিং দিয়ে চৰকাৰী এটা প্ৰতিষ্ঠানত চৰকাৰী দৰমহা খাই থকা জনসাধাৰণৰ কাৰণে কাম কৰা চৰকাৰী দৰমহা খাই থকা এজন মানুহে দিব নালাগে লাগে নে নালাগে আপোনালোকৰ ফালৰ পৰা কক লাগে নে নালাগে এতিয়ালৈকে যে তেওঁ কোনো দেখা দেখি নাই ফোনৰ ওপৰত ফোন কৰিছো ফোন কৰাৰ পাছত কৈছে তোমালোকৰ প্ৰব্লেম তোমালোকে কি কৰা কিয় ক'ব লগা হৈছে এইটো এইখিনি আমাৰ মতে তেওঁলোকে ক'ব পাৰে পঞ্চায়ত কিন্তু পঞ্চায়তে আমাক চিনি নাপায় গায়পতি তোমাক চিনি নাপায় মোক চিনি নাপায় কাকো চিনি নাপায় কাৰোবাক সাধাৰণতে চিনি পোৱাটো বেলেগ কথা স্বাভাৱিকতে কিন্তু আমাক গায়পতি কাকো চিনি নাপায় এইখিনি আমাক চিনি পায় একমাত্ৰ আমাৰ ৱাৰ্ড মেম্বাৰ আৰু বুথ কমিটিয়ে গতিকে এইখিনি বুথত আৰু ৱাৰ্ড মেম্বাৰৰ গাত 10 দুখ আছে আৰু আমাৰ এইখিনি কটাৰ আগে ৱাৰ্ড মেম্বাৰে আমাৰ পৰা জেৰক্স কপি লৈছিলে আধাৰ কাৰ্ডৰ জেৰক্স লৈছিলে তাৰ পাছতে আমাৰ নাই হোৱা আৰু এইখিনি কথা আমি যেতিয়া ভিডিঅ'ত গলোগে এছিষ্টেণ্ট ভিডিঅ'ক যেতিয়া কৈছো তেতিয়া কৈছে তোমালোকৰ আধাৰ কাৰ্ডবোৰ যদি লৈছিলে তথাপিও কিয় হোৱা নাই তেওঁলোকে চাগে সেই জেৰক্স কপিবিলাক আনি চিষ্টেমত নিদিলে নুঠালে কিন্তু আমি সবে আমাৰ নিজৰ মোৰ কালি পৰহি আজি লাষ্ট মনডে মোৰ উজলা আঁচনিৰ গেছ ভৰোৱা পইচা মোৰ পাওঁ 300 টকা ভুলে আছে তেন্তে এখন যিখন মোৰ অৰুণোদয় পইচা তাৰ পিছত কলো আমি এমএলএ ছাৰৰ ওচৰলৈ গলো এমএলএ ছাৰে ক'লে যে আমি তোমালোকৰ ইমানখিনি মানুহ এটা ৱাৰ্ডৰ মানুহ কেনেকৈ ৰৈ যাব পাৰে আমি কিবা এটা ব্যৱস্থা কৰি দিম তোমালোকে ডকুমেণ্টছবোৰ নিজৰ ডিটেইলছ দি থৈছো আৰু এখন লিষ্ট দিয়া সঞ্জয় কিষাণ ডাঙৰীয়া তাত দিয়াৰ পাছত আমাক ক'লে যে তোমালোকে তথাপি এবাৰ পঞ্চায়তলৈ গৈছোৱা সেক্ৰেটাৰীক লগ কৰা নহ'লে প্ৰেচিডেণ্টৰ লগত সেইদিনা ৰাতি সঞ্জয় কিষাণ ডাঙৰীয়াৰ ফোনৰ পৰা লাউটত কথা পাতিছো মই তেখেতক ক'লো ৱাৰ্ড মেম্বাৰে যে আপুনি অফিচত নাথাকে গুৱাহাটীলৈ যাব বুলি ক'লে কাইলৈ আপোনাক পাম নেপাম পাবা মই থাকিম 11টা বজাত আহিবা আমি ইয়াত 10:30 বজাত উপস্থিত হৈছো তেখেত নাই ফোন কৰিছো মই নাই ইয়াত গুৱাহাটী তাৰপিছত সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগত কথা হ'ল যে তেওঁ কৈছে যে তেওঁক নাই ইমাৰ্জেঞ্চি কামত গুৱাহাটী পঠালে সেক্ৰেটাৰী বাইদেউৰ লগত কথা পাতিল সেক্ৰেটাৰী বাইদেৱে ক'লে আমি ইয়াত একো কাটিব নোৱাৰো আপোনালোকৰ যদি ক'ৰবাত কিবা এটা প্ৰব্লেম হৈছে আমি ইয়াত তথ্য পোৱা নাই আমি ইয়াত কাটিব নোৱাৰো সেইটো কাৰণে তোমালোকে যোৱা ভিডিঅ' ওচৰলৈ গুচি যোৱা ভিডিঅ' বাইদেউ ওচৰলৈ গুচি গলো ভিডিঅ' বাইদেউক লগ নাপালো এছিষ্টেণ্ট ভিডিঅ' বাইদেউৰ লগত কথাখিনি হ'ল তেখেতৰ লগত কথাখিনি হোৱাৰ পিছত আমাৰ প্ৰত্যেকৰে আধাৰ কাৰ্ড নাম্বাৰটো চিষ্টেমত এখনকৈ চাইছে একেবাৰে নিয়াৰিকৈ আমি একেবাৰে চিষ্টেমৰ ফ্ৰণ্টত বহি পেলাই চাইছো তেখেতে কৈছে আপোনালোকৰ নাম চৰকাৰ ঘৰলৈ পঠিওৱাই নহ'ল এইখিনি কাম আৰু আটাইতকৈ ডাঙৰ কথা এটা ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰে পাব পাৰে নেকি হ'ব পাৰে তেওঁ দুখীয়া তেওঁ ঘৰ কেঁচা হ'ব পাৰে কিন্তু চৰকাৰী ৰুলৰ মতে চৰকাৰী
জাননী পাই থকা কোনোৱে অৰুণোদয় লাভ কৰিব নোৱাৰে হয় নে নহয় কথাষাৰ আচ্ছা আপোনালোকৰ নামটো পঠোৱা হোৱা নাই আপোনালোকে কৈছে সেইটো কাৰ ভুলৰ কাৰণে হৈছে কাৰ ভুলৰ কাৰণে হৈছে আমাৰ বুথ কমিটি অৰুণোদয়ৰ কাৰণে এইখিনি চাবলৈ এটা খুলি দিয়া হৈছে কমিটি গঠন কৰি দিয়া হৈছে 3জনীয়া কমিটি কৰবাত কৈছে 5জনীয়া কোনো সঠিক কথা নাপাওঁ কিন্তু কৈছে যে বুথ কমিটি আৰু ৱাৰ্ড মেম্বাৰে নপঠে আৰু ডেফিনেটলি আমাক ৱাৰ্ড মেম্বাৰ আমাৰ ঘৰৰ ওচৰৰ মানুহে আমাক ৱাৰ্ড মেম্বাৰে চিনি পাব আমাকতো ডাইৰেক্ট পঞ্চায়তৰ প্ৰেচিডেণ্টে চিনি নাপায় ছেক্ৰেটাৰী হয়তো চিনি নাপাব আমাক গাঁও ৱাৰ্ড মেম্বাৰে চিনি পাব আমাৰ বুথ কমিটিয়ে চিনি পাব আমাকতো বেলেগে চিনি নাপায় আৰু এটা কথা আৰু আমি যেতিয়া বুথ কমিটিৰ মানুহক যেতিয়া আমি সুধিব গৈছো বা তেওঁলোকক কৈছো যে আমাৰ কি কাৰণে কাটিছে বাকি তেওঁলোকে কয় কৰি দিম মই ছেক্ৰেটাৰী বাইদেউৰ লগত কথা পাতিছো কথা পতাৰ পাছত তেওঁ ছেক্ৰেটাৰী বাইদেউ কৈছে যে 45 বছৰ নহলে কোনো মহিলাক মানে অৰুণোদয় দিয়া ৰুল নেকি ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ প্ৰশ্ন বুথ কমিটি বিতুপন দিহিঙীয়া আমাৰ এৰিয়াত 45 বছৰ নোহোৱালৈকে নোৱাৰে নেকি এপ্লাই কৰিবলৈ এইটো ডাইৰেক্ট চিএমলৈ মোৰ ফালৰ পৰা প্ৰশ্ন বিলাকে যে পাইছে এইটো বুথ কমিটিৰ বিতুপন দিহিঙীয়া প্ৰেচিডেণ্ট বিতুপন দিহিঙীয়া ইয়াতে ৰৈ আছে তেওঁ ৰৈ আছে আৰু তেওঁলোকৰ মতে চব ছেক্ৰেটাৰী কাট ভুল ছেক্ৰেটাৰীয়ে কাটিছে চব ছেক্ৰেটাৰী কৈছে আৰু ৱাৰ্ড মেম্বাৰে এটা আটাইতকৈ ডাঙৰ কথা এটা কৈছে তেওঁলোক জনপ্ৰতিনিধি আমি তেওঁলোকক ভোট খুজি তেওঁলোকক আমি জিকাইছো কিন্তু তেওঁ কৈছে যে মই কৰিব পাৰিলে এইখিনি কাম কৰি দিব পাৰো কিন্তু নকৰো বুলি নাই কৰা এইটো কেনেকে গ্ৰহণযোগ্য হ'ব আপোনালোক কিমান মানুহ পোৱা নাই আপোনালোকক 40 গৰাকী কিন্তু এই ৱাৰ্ডটোত চাব গ'লে মানে প্ৰায় বহুত হ'ব বহুত